মই আজি আপোনালোকৰ লৈ আনিছোঁ শুকান মাছ, ঘৰতে শুকোৱা চালনীত দিয়া মাছ। মানে দিনতে অকণমান ভাত বেছিকৈ বনাই থৈছিলোঁ পানী দি পেলাই। এতিয়া মানে শুকান মাছ ফ্ৰাই কৰিম জলকীয়া পিঁয়াজ দি পেলাই, তাৰপিছত খাম ভাতৰ লগত। তাৰপিছত জলকীয়া এয়া সৰু সৰুকৈ কুটি দিছোঁ। এয়া পিঁয়াজটো এতিয়া নিদিওঁ, কাৰণ মাছটো যেতিয়া অকণমান ফ্ৰাই হ'ব তাৰপিছতে দিম, নহ'লে মাছখিনি জ্বলি যাব পাৰে। এতিয়া ধুনীয়াকৈ শুকাই লোৱা ঘৰতে মাছ আপোনাৰ ফ্ৰাই কৰিম। বেছি নিদিওঁ, কাৰণ শুকান মাছ বেছি খোৱাটো ভাল নহয় ইমান। এতিয়া ধুনীয়াকৈ লৰাই দিম, অকণমান নিমখ দিম সোৱাদ অনুসৰি। নিমখ বেছি দিব নালাগে, অলপ দিলে হ'ল। অকণমান হালধি দিম কালাৰটো ভাল আহিবৰ কাৰণে। এনেইতো ভালেই, শুকান মাছ এনেই গৰম কৰি খাব পাৰি, তেল নিদিলেও হয়। বেছি সোৱাদ হ'বৰ কাৰণে অকণমান তেল দিছোঁ। তেল দি কিনে ফ্ৰাই কৰি দিম। জুইটো বেছি নিদিব, থিমত ৰাখিব। এয়া দেখিছেনে কালাৰটো হৈছে। এনেই শুকান মাছ মৰমৰীয়া হৈ থাকে, তাতে আৰু অকণমান গৰম দিছোঁ তেল দি পেলাই। এতিয়া আপুনি দিব পাৰে পিঁয়াজখিনি, ইমান ভাল লাগিব পানী দিয়া ভাতৰ সৈতে খাই। এই গৰমটো বহুত দিছে যে আজি, কিমান ৰ'দ আকৌ। ভাবিছোঁ দিনতে ভাত অকণমান বেছিকৈ বনাই থৈছোঁ, ভাবিছোঁ শুকান মাছৰ সৈতে আজি খাব লাগিব পানী ঢালি ভাত। এয়া পানী ঢালি ভাত থৈ দিছোঁ, এতিয়া শুকান মাছৰ সৈতে এসাঁজ খাব লাগে। ৰাতি যে একেবাৰে বহুত ঠাণ্ডা হৈ থাকিব গাটো। আপোনালোকেও খাবচোন কেতিয়াবা এনেকৈ ঘৰতে শুকাই থোৱা মাছ। ইয়াত তেল বাকী ৰৈয়ে গ'ল, এতিয়া এনেকৈ অকণমান দিম, তেলটো মাজতে ৰৈ যাব। এতিয়া খাব পৰা হৈ গ'ল। গেছৰ ষ্টভ অফ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।